তো নমস্কাৰ বন্ধুসকল, দেৱৰাজ গোলাতে অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিন ফুৰাও নাই কৰাও নাই। আজি যিহেতু নিবিড়া ল'ৰাটোৰ জন্মদিন, আৰু সেই গতিকে আমি অকণমান ফুৰিবলৈ ওলাই যাওঁ, আৰু গোটেইকেইটা ওলাই আহিছোঁ। আৰু ক'ত গৈছোঁ আপোনালোকে শেষলৈকে চাই থাকিব, আৰু ভিডিঅ'টো লাইক এটা কৰি যাব, শেষলৈকে চাব দেই। আজি বহুত দিনৰ মূৰত যিহেতু ব্লগ বনাবলৈ লৈছোঁ আপোনালোকৰ কাৰণে, আৰু অকণ ভাল জেগাটোলৈ যাম, আপোনালোকে চাই থাকিব। এইটো আমাৰ নিকন কি ধুনীয়াকৈ ষ্টাইলত ওলাইছে দিছে নাই? নিকন চশমাখন ডাঙৰ হ'ল। আজি তপনে চিলাক লগ কৰিবলৈ গৈছে। কৈছিলে ঘৰটো কৈছিলে সৰু পঠা হা অঁ এই গৈ আছো দেই তোমালোকৰ ঘৰলৈ। মোৰ ব্লগ বোলে চোৱা হেনো। এই আমাৰ গুলু ভাই আহিছে, এইপিনে মাইনা বাই, আৰু এইপিনে আমাৰ নিবিদাৰ পত্নী। চাই থাকিব আপোনালোকে শেষলৈকে। বৰ্তমান আমি মুৰফুলানি তিনিআলিত আছোঁ, আৰু ইয়াতে আমি স্কুলৰ দিনত এবাৰ স্কুলৰ পৰা প্ৰটেষ্ট কৰিবলৈ আহোঁতে আছোঁ লগত নগা পিটন খাইছিলোঁ ইয়াতে। পানী চেনি খাই মেলি আকৌ আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ, আৰু আহি আমি এয়া নামবৰ অভয়াৰণ্যত সোমাই গ'লোঁ। আৰু এই প্ৰাকৃতিক সৌন্দৰ্য যিমান ভালো লাগে সিমানো ভয় লাগে, মানে হাতী বাঘ পোৱাৰ শংকাতে মানে অলপ ভয় লাগে হাবিখন, মানে ধৰক জংঘলখন সোমোৱাৰ লগে লগে। আৰু বহুত দিনৰ মূৰত আজি আমি গৰম পানী চাবলৈ আহিছোঁ। গৰম পানী বুলি কয়, পুখুৰী আছে ইয়াত, তাতে গৰম পানী আছে, গোটেই অসমীয়া জানে। আৰু আজিকালি এয়া কিবা ৰাতিপুৱা 8টা বজাৰ পৰা 4টা বজালৈকে মানে সময়সীমা বান্ধি দিলে, আৰু টিকেটৰ ছিষ্টেম কৰিছে 20 টকা ইয়াৰ টিকেটৰ দাম। আৰু সেই 20 টকাটোতে আপোনালোকে ইয়াত এখন ওলমাত লং আছে, আৰু কি আছে আপোনালোকক সকলো দেখুৱাম মই গোটেই সামগ্ৰিক পৰিৱেশটো, আৰু বৰ্তমান এতিয়া কি হৈ আছে মানে অৱস্থাটো। আৰু এই দলংখনৰ বিষয়ে কি মানে, আগতে এই ৰাস্তাটো আছিলে 39 ৰোডটো এইপিনে যায়, আৰু বিশেষ গাড়ী যামৰ অসুবিধা মানে কাৰণে সেই ৰাস্তাটো এৰি সিফালে বনাই দিয়ে। আৰু এই জুৰিয়া দলং বুলি কয় এই জেগাডোখৰক। আৰু জুৰিয়া দলং মানে এই প্ৰথমতে আছিলে নদীখনৰ ওপৰত এই পকা দলংখন, তাৰপিছত মানে এই দুই কাষে মানে নদীয়ে খান্দি পেলালে, আৰু গতিকে ইফালেও এডোখৰ লোহাৰ দলং বনালে, আৰু সেই পিছফালেও এডোখৰ লোহাৰ দলং বনাবলগীয়া হ'ল। আৰু তেতিয়াৰ পৰাই ইয়াৰ নামটো হ'ল জুৰিয়া দলং। তেতিয়াৰ পৰাই মানে ক'ত গৈছে বোলে জুৰিয়া দলং আমুক তামুক এনেকৈ ধৰক এই জেগাডোখৰ নামটো পৰিচিত হৈ গ'ল। আৰু ইয়াৰ জুৰিয়া দলং বুলি কোৱা সেইটোৱে, আৰু বেলেগ কিবা আছে যদি নাজানো, মোৰ মতে এইটোৱে হয় মানে জুৰিয়া দলং। আৰু বহুতে কৈও মানে এইটো জুৰিয়া দলং।
সেইখন অলপমান লওঁ ভগৱানৰ নাম লৈ উলমাত লংখন উঠি দিলোঁ আৰু এইখন হ'ল নাম্বৰ নদী এখন নাম্বৰ নদী হয় আৰু সেইকাৰণে এই অভয়াৰণ্যখনৰ নাম হ'ল নাম্বৰ নকৰিব অ' মাই গড এই হুকটো কেনেকৈ লৈ আছে চব আৰু এই উলমাত লংখন সলাই থাকে বাৰু এখন মানে ধৰক পুৰণা হৈ যায়তো আৰু এতিয়া উলমাত লং চাই মেলি আহি এয়া এইফালে লাগি আছে এওঁলোকে গুলুকি একেবাৰে ডাং খাই যায় নি এই বাবুৰে মই উঠিম ধৰ কোনে কাক দাঙিব পাৰে হা পাতলা বহুত পাতলা চৰ্বি আৰু আচলতে মই এনেকুৱাই শিশুসুলভ মন এটালৈ জীয়াই আছোঁ আৰু থাকিমনো কেইদিন অকণ এনজয় কৰিব লাগে নহয় জানো এইবোৰতে আৰু গতিকে এয়াই আৰু নামি গ'ল আৰু আমাৰ নীকণেও মানে পূৰা লাগি গৈছে ইয়াৰ নামটো ভাল নামটো মন পৰক আমি গাঁৱতে নীকণ বুলি মাতোঁ ইয়াত আৰু মৰমতে চলি এই খুব খেলিছে মাকৰ লগত গৈ আৰু এতিয়া হ'ল আমাৰ ফটো মৰা পৰ্ব আৰু এই লোকেশ্যন বিচাৰি আছোঁ আমি ধুনীয়া ঠাই এডোখৰ বিচাৰি আছোঁ ফটো মাৰিবলৈ আৰু ইয়াক নিবিদাই বৰ ধুনীয়া ধুনীয়াকৈ ফটো মাৰি দিয়ে আৰু ই মানে ই ধৰক সৰু নহয় জানো ইয়াৰ পষ্টটো মানে আপোনাৰ ধৰক কেতিয়াবাহে ধুনীয়া ফটোখন 100খনমান ফটো মাৰি দিয়ে কেতিয়াবা 2-3খনমান ফটো ভাল উঠে আৰু আমিও 2খনমান ধুনীয়া ধুনীয়াকৈ ফটো তুলি ল'লোঁ আৰু চাই মেলি আমি এতিয়া যাওঁগৈ একদম ধুনীয়া পৰিৱেশ কিমান মজা চব আৰু এই গছক কি ধুনীয়া লাগিছে গছ মানে ফুলজোপা বগাই গ'ল গোটেই কভাৰ কৰি দিলে গছজোপা আহি ভিডিঅ'টোৰ শেষ পৰ্যায় পালোহি আৰু এতিয়া আছোঁ ৰীতাশ্ৰীৰ ঘৰত আৰু ৰীতাশ্ৰীয়ে ধুনীয়া ধুনীয়া কেক বনায় আৰু আমাৰ মন পৰশৰ কেকটো ইয়াতে নিবিদাই বনাবলৈ দিছিলে আৰু মানুহজনী যেনেকৈ ধুনীয়া আৰু তেনেকৈ তাই কেকো বনাইছে ধুনীয়া ধুনীয়া আৰু এইবোৰ কালেকশ্যন চব তাই মোবাইলত দেখুৱাইছে আৰু এইয়া চব ডিজাইনবোৰ আগতে যিবোৰ দিছিলে ফটো মাৰি থৈ দিয়ে ইনষ্টাগ্ৰামত ফেচবুকত দিয়ে চাগে ক'ৰবাত তাইবোৰ আৰু কোনোবাই যদি নিব বিচাৰি ইয়াতে বনাই লৈ যাব পাৰিব ওচৰতে আৰু ন অৰ্ডাৰ দি দিলে হ'ল আপোনালোকে ফোন নাম্বাৰ লৈ তাই কৌটিপত দোকান আছে আৰু আপোনালোকে অৰ্ডাৰ দিলে তাই ঘৰতে বনাই ঘৰৰ পৰা আহি লৈ যাব পাৰিব কেকটো আজি মুঠতে কেক চেক খাই মেলি মন পৰশৰ জন্মদিন বুলি মানে নিবিদা ঘৰতে ৰাতিৰ সাঁজটো খাই দিলোঁ আৰু ধুনীয়াকৈ খোৱালে মাছ মাংস একদম ধুনীয়াকৈ বনায় আৰু আমাৰ ৰাহুল আছিলে তপনটো আছেই আৰু ৰিণটো আহিলে আৰু আমাৰ গুলু আছে আমি গোটেইকেইটাই মিলি ৰাতি ভাত সাঁজ মানে খালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন বহুত দিনৰ মই এনেকৈ ব্লগ বনাইছোঁ আৰু আজি মানে ভয় চভাৰ কৰি বনাইছোঁ আপোনালোকে কেনেকুৱা পালে জনাব আৰু কমেণ্ট এটা কৰি যাব তো আজিলৈ বাই বাই